নমস্কাৰ, মই ধিং ৰাজহ চক্ৰ অন্তৰ্গত এজন জুনিয়ৰ এছিষ্টেণ্ট। মোৰ নাম অভিজিত নাথ। মই আজি ইয়াতে উপবিষ্ট হৈছোঁ আমাৰ মাননীয় বিধায়ক মহোদয়ৰ জৰিয়তে। তেখেতে আজি যি অসম বিধানসভাৰ অধিৱেশন চলি থকাকালীন তেখেতৰ যোগেদি আমি এখন প্ৰশ্ন কাকতৰ যোগেদি আমি আমাৰ চাকৰি সন্দৰ্ভত বিধেয়কত উত্থাপন কৰিবলৈ দিছিলোঁ। কিন্তু আমাক যি চৰকাৰে উত্তৰ দিলে সেই উত্তৰটো আমি মুঠে সন্তুষ্ট নহয়। যে কৈছে তাতে কি আমাৰ চাকৰিটো চৰকাৰীভাৱে হোৱা নাছিলে। যদি আমাৰ চৰকাৰীভাৱে চাকৰিটো হোৱাই নাছিলে তেতিয়াহ'লে আমাৰ যিখন বিজ্ঞাপনটোত কি কৰিছিল, প্ৰিন্সিপাল ছেক্ৰেটাৰী হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ পৰা আমাক এডভাৰটাইজটো দিয়া হৈছিলে। আৰু আমাৰ যিবিলাক এপইণ্টমেণ্ট আছিল সেইটো হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ যোগেদি হৈছিলে। গতিকে আমি এই কথাটোত দ্বিধাগ্ৰস্ত হৈ আছোঁ। আমাৰ একেটা বিজ্ঞাপনতে ডিষ্ট্ৰিক্ট প্ৰজেক্ট ছুপাৰভাইজাৰ যিজন গোটেই জিলাখন চোৱা চিতা কৰে, তাৰ লগে লগে চাৰ্কুল প্ৰজেক্ট ছুপাৰভাইজাৰ যিজনে এটা চাৰ্কুলৰ চোৱা চিতা কৰে, আৰু লগতে আমি কনিষ্ঠ সহায়ক তিনিটা ভাগেৰে DPS, CPS আৰু জুনিয়ৰ এছিষ্টেণ্টসকলক একেটা বিজ্ঞাপনৰ যোগেদি লিখিত পৰীক্ষা, মৌখিক পৰীক্ষা যাৱতীয় যি কাম আছিলে সেইখিনি কৰাই আমাক কি কৰিছিল, ইয়াতে নিয়োগ কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ যোৱা মাৰ্চ মাহৰ 26 তাৰিখে RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া বা অসম ভাৰতীয় মহাপঞ্জীয়কৰ যোগেদি এখন চিঠি আহিল। তাতে কি হ'ব যে ইয়াতে আমাৰ যিখিনি কাৰ্যকৰ্তা আছে তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিয়া হ'ব, কিয়নো তাৰ পৰা কোনো বিত্তীয় সাহায্য দিয়া নহ'ব। কিন্তু আমি এটা কথা বুজি নাপালোঁ যে এতিয়াও সেই যি আমাৰ DPS অৰ্থাৎ জিলাখনৰ যি পৰ্যবেক্ষক তেখেত আৰু লগতে চাৰ্কুলটো চোৱা চিতা কৰাৰ কাৰণে CPSসকল আৰু আমাৰ যি ওপৰৰ SPMU সমন্বয়কৰ কাৰ্যালয়ত থকা কৰ্মকৰ্তাসকল এতিয়াও কাৰ্যত বৰ্তি আছে। তেওঁলোকে দৰমহা যি পাব লগা আছে তেওঁলোকে পাই আছে। গতিকে আমাৰ যি প্ৰশ্ন আছিলে বিধানসভাত উত্থাপন কৰা প্ৰশ্নটোত আমি কোনো সুদুত্তৰ নাপালোঁ। তাতে কি লিখিছে যে আমাক ঠিকাভিত্তিক লোৱা হৈছিল, আমাৰ ঠিকাৰ ম্যাদ উকলি গৈছে, গতিকে আমাক বিদায় দিছে। গতিকে আমি সংবাদ মাধ্যমেদি জনাব বিচাৰিছোঁ, যিহেতু এইখিনি হৈছে আমাৰ যাৱতীয় নথিপত্ৰ আছে আমাৰ হাততে। এইখন আমাৰ হৈছে বিজ্ঞাপন। ইয়াতে বিজ্ঞাপনত কি আছিলে, প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ যোগেদি আমাক কি কৰিছিলে, ইয়াতে নিয়োগ কৰিছিলে প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ যোগেদি। যদি প্ৰিন্সিপাল আমাৰ যদি চাকৰিটো ঠিকাভিত্তিকে হয়, যদি আমি কোম্পানীৰ যোগেদি আমি ইয়াত ভৰ্তি হৈছোঁ, তেতিয়া প্ৰিন্সিপাল ছেক্ৰেটাৰীত কিয় চহী কৰিছিলে? আমাৰ প্ৰশ্নৰ উত্তৰটো সেইটো। বা প্ৰিন্সিপাল ছেক্ৰেটাৰী হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ পৰা এখন কি হৈছিল, বিজ্ঞাপনটো দিয়া হৈছিলে। আৰু আমাৰ কি হয়, প্ৰতি বছৰে আমাৰ এটা বছৰেকীয়া খতিয়ান দিবলগীয়া হয়। বছৰেকীয়া খতিয়ানখন আমি প্ৰত্যেক বছৰে আমি দিওঁ, যিটো আমাৰ এপ্ৰাইজেল বুলি কোৱা হয়। এই এপ্ৰাইজেলৰ যিটো আমাৰ উত্তৰটো বা আমি কি গ্ৰেড পাব লাগে, A গ্ৰেড পাব লাগে, B গ্ৰেড পাব লাগে, সেই গ্ৰেডৰ যিটো উত্তৰটো সেইটো আমাৰ মাননীয় উপায়ুক্ত মহোদয়সকলেহে আমাক নিৰ্ধাৰণ কৰি দিছিলে। যদি আমি সঁচাকৈ ঠিকাভিত্তিকে আমি চৰকাৰী নহয়, তেতিয়াহ'লে উপায়ুক্ত মহোদয় তাত কিয় চহী কৰে? আমি জানিব বিচাৰিছোঁ উপায়ুক্ত মহোদয় কিয় চহী কৰে। আৰু দ্বিতীয় কথাটো হৈছে কি, আমাক যিখন ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰা আমাৰ ৰিলিজ লেটাৰ দিছিলে, তাতে কি কৈছিলে, আমাৰ যি সমন্বয়কৰ কাৰ্যালয় অৰ্থাৎ SPMU, DPS, CPS, জুনিয়ৰ এছিষ্টেণ্ট কোনো নাথাকিব। আৰু যাৰ যি ডকুমেণ্টছ আছে সকলো চৰকাৰী ভাৱে চৰকাৰী বিভাগত জমা দিয়া হ'ব। কিন্তু আমাক চক্ৰান্তক্ৰমে কি কৰিলে, বাকী ওপৰৰসকলক ৰাখি অকল কনিষ্ঠ সহায়কসকলক ইয়াৰ পৰা বিদায় দিলে। এই কথাটোত আমি আজিলৈকে কোনো সু উত্তৰ নাপালোঁ। যোৱা 5 নৱেম্বৰ তাৰিখে আমি অসম পদাধিকাৰী মহাবিদ্যালয়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত স্মাৰক পত্ৰৰ যোগেদি আমি জনাইছিলোঁ যে আমাক কিবা এটা কৰ্মসংস্থান ব্যৱস্থা এটা কৰি দিয়ক। যিহেতু আজি 8 মাহে ধৰি আমাৰ চাকৰি নাই, আমাৰ পানীত হাহাকাৰ অৱস্থা হৈ গৈছে, চাউল কিনি খাবলৈ আমাৰ পইচা নাই। গতিকে আমি যোৱাকালিও আমি এটা কি কৰিলোঁ, সচল নামত যি আমাৰ চৰকাৰী ব্যৱস্থাৰে আমাক প্ৰতিবাদ কাৰ্যসূচী এটা ব্যৱস্থা কৰি দিছিলে, তাতে আমি প্ৰতিবাদ কাৰ্যসূচী এটা কৰিছিলোঁ। তাতো আমি কি কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ আৰক্ষী অতিৰিক্ত অধীক্ষকৰ যোগেদি আমি কি কৰিছোঁ, এখন স্মাৰক পত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিছোঁ। গতিকে আজি আপোনালোক সংবাদ বন্ধুসকলক মই এই কথাটো আমাৰ আপোনালোকৰ মাধ্যমেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমাৰ এই যি 262জন
মানে কনিষ্ঠ সহায়ক আছে তেওঁলোকৰ চাকৰিটো বুলি নহয় আমাৰ যি পৰিয়াল 262জনৰ পৰিয়ালকেইটা আছে এই পৰিয়ালকেইটা যাতে অকণমান তেওঁ চকু দিয়ে আমি চাকৰি বুলি কোৱা নাই আমাৰ পৰিয়ালতন্ত্ৰত চাওক আজি চাউল কিনি খাবলৈ পইচা নাই ঘৰ ভাড়া দিবলৈ পইচা নাই গতিকে আপোনালোকে মানে এই মাধ্যমেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিব এইখিনি আমাৰ ক'ব লগা গতিকে মই বেছি নকওঁ এইখিনিকে মই কৈছোঁ